গুড মৰ্ণিং। আৰু আজি হ'ল বলবমৰ তৃতীয়টো দিন 2025 চনৰ। ধুনীৰ প্ৰথমটো বলবম হৈছে আৰু আজি তৃতীয়টো, ছেকেণ্ডটো নাই যোৱা কাৰণ পুৱা বহুত বৰষুণ হৈ আছিলে। আৰু আজি পুৱাই উঠিয়ে বাইকৰ লগত ৰেডি হৈছে আৰু বাইকে ইফালে পানী ভৰাবৰ কাৰণে কলপাৰত গৈছে আৰু ধুনুই চাই আছে। তাৰপিছতে মানে বহুত বেছি এক্সাইটেড, যাওঁ এনেকৈ কৰি আছে। বাইকে ফুল ছিঙিলে আৰু এইফালে চাওক পানী লাগিলে যে চোলাখন তিতি গ'ল, তাৰ বাবে অলপ কান্দিলে আৰু শেষত বহুত স্পীডত মগেৰি গ'ল। যিহেতু ঘৰৰ ওচৰতে হয় মন্দিৰটো, এয়া চাওক ইমান খোজ কাঢ়িছে।